আজি আউনীআটী বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণি সভা বিশ্ববিদ্যালয়ত পঢ়ি অহাৰ পিছৰে পৰা আকৌ কিন্তু এই বিশ্ববিদ্যালয়বিলাকলৈ যেতিয়া যাওঁ তেতিয়া কিন্তু আকৌ পঢ়িবৰ মন যায়। এই আউনীআটী বিশ্ববিদ্যালয় কলিয়াপানীত নতুনকৈ স্থাপন হোৱা আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে নৱাগত আদৰণি সভাখনি অনুষ্ঠিত কৰিছিল আজি আৰু তালৈকে গ'লোঁ। ভাবিলোঁ আপোনালোককো অকণমান ভিডিঅ'টো দেখাওঁ, কাৰণ এই নৱাগত আদৰণি সভাখন আন বিশ্ববিদ্যালয় মহাবিদ্যালয়তকৈ যথেষ্ট ব্যতিক্ৰম। কিয় ব্যতিক্ৰম ভিডিঅ'টো চালেই গম পাব। সাধাৰণতে নৱাগত আদৰণি সভাত আদৰণিটো সকলোতে বেলেগ বেলেগ, কিন্তু এই বিশ্ববিদ্যালয়ৰ আদৰণি সভাৰ যি দৃশ্য দেখিলোঁ সেই দৃশ্যই আচলতে সঁচাকৈয়ে মন প্ৰাণ চুই নিলে। আচলতে মহৰ্ষি শান্তিপনীয়ে শ্ৰীকৃষ্ণ আৰু বলৰামক শিক্ষা গ্ৰহণৰ প্ৰথম দিনটোত যি আদৰণি জনাইছিল সেই আধ্যাত্মিক অনুৰণনক আদৰ্শ কৰি বিশ্ববিদ্যালয়খনে সকলো নৱাগত শিক্ষাৰ্থীক এনেধৰণেৰে আদৰণি জনোৱাৰ ব্যৱস্থা কৰে। আৰু পুৱাই এয়া দেখিছেনে, বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে বিশ্ববিদ্যালয়ৰ এই আদৰণি কাৰ্যটি উপস্থিত আছে আৰু লগতে এয়া ছাত্ৰ ছাত্ৰীসকলক এনেধৰণেৰে আদৰণি জনাইছে। সঁচাকৈ এই দৃশ্যবিলাক চাই আজি ইউনিভাৰ্চিটিখনলৈ গৈ পিনি ইমান যে ভাল লাগিলে। আধ্যাত্মিকৰ মাজত যি ইয়াত শিক্ষাদান কৰা হৈছে ই সঁচাকৈ ব্যতিক্ৰম আৰু আদৰণীয়। এই বিশ্ববিদ্যালয়ত যিসকলে পঢ়িছে, যি বিশ্ববিদ্যালয়খনলৈ আহিছে তেওঁলোকেতো গম পাবই, আৰু যিসকলে আহিম বুলি ভাবিছে তেওঁলোকেও সঁচাকৈ এক সুন্দৰ পৰিৱেশ পাব। বৰ্তমান সময়ত কিছুমান নৱাগত আদৰণি সভাত যি উশৃংখলতাৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰ এই একেবাৰে বিপৰীত দৃশ্য ইয়াত দেখিলোঁ আমি। যিহেতু আমি নিউজৰ বাবে গৈছিলোঁ আৰু নিউজ কৰিবলৈ গৈ এই দৃশ্য দেখি সঁচাকৈ খুবেই ভাল লাগিলে। আৰু মই ভাবিছোঁ আন বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাকে ইয়াৰ পৰা শিকিবলগীয়া কথা আছে। তাৰপিছত এয়া দেখিছেনে, অন্য কিবা দিয়া নাই ইয়াত, এয়া প্ৰমাণ দিছে আৰু ইয়াকে আমি গ্ৰহণ কৰিলোঁ। তাৰপিছত এয়া এটা টোপোলাও দিছিলে, সেই টোপোলাতে এটা আপেল আৰু এটা মিঠৈ আছিলে যি সকলোকে দিয়া হৈছিল, আৰু ইয়াত ফুলো দিছে। লগতে এখন নীতি শতক কিতাপ, এই কিতাপখনত যথেষ্টখিনি কথা আছে। মই ওপৰে চাইছিলোঁ, গোটেইখন চোৱা নাই যিহেতু, পিছত চাম, আৰু গতিকে ইয়াতনো কি নীতি কথা আছে আপোনালোকক পিছত জনাম। ভিডিঅ'টো চাই যদি ভাল পালে মোৰ পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।